নমস্কাৰ বন্ধু বান্ধৱীসকল তথা বয়োজ্যেষ্ঠসকল। আজি আকৌ মই আপোনালোকক অন্য এটি ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ। আজি মই ক'লে যাওঁ, কি কৰোঁ, ক'ত যাওঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই আৰু মোক যাতে আপোনালোকে মৰম দিয়ে, যাতে মই আগবাঢ়ি যাবলৈ সফল হওঁ। দিনটো মই কিনো কৰোঁ আপোনালোকে সকলোতে ভিডিঅ'টো ক্লিক নকৰাকৈ শেষলৈকে চাই যাব। এয়া মই এতিয়া ওলাই ল'লোঁ। মই আচলতে শিমলুগুৰিলৈ যাম, সেইবাবে এয়া ওলাই লৈছিলোঁ। মানুহজন নাই যিহেতু বেটেৰী এখনকে মাতিলোঁ, সেয়ে এতিয়া বেটেৰীতে যাওঁ বুলি এখন বেটেৰীতে উঠি গৈছোঁ শিমলুগুৰিলৈকে। নহ'লে এডোখৰৰ পৰা অকণমান দূৰ হয় যিহেতু। বৰ্তমান মই এতিয়া শিমলুগুৰি পাইছোঁহি। এয়া দেখিছে ৰাস্তা বেয়া দেখিছেনে, একদম মানে কিবা ধৰণৰ হৈ গ'ল আৰু একদম গাড়ী, ডাঙৰ গাড়ী সোমোৱাই দিয়ে। মই আচলতে এইখন পাৰ্লাৰলৈহে আহিছিলোঁ। মোৰ চুলি স্পা কৰিবলৈ আছিলে আৰু লগতে থ্ৰেডিং, চকু চিলাউৰি, সেইবাবে ইয়াত সোমাবলৈ চুলিত এতিয়া স্পা ক্ৰীম লগাই থৈছে দেখিছে। সেয়া আৰু আমনি লাগি গৈছেগৈ একদম। আগতে মই চুলি স্পা কৰিব নাই, এইবাৰেই ফাৰ্ষ্ট কৰিছোঁ। একদম গৰম গৰম লাগি গৈছেগৈ মাথাটো, দেখিছেনে বাৰু, একদম মূৰত কিখন দি দিছে। সেয়ে এবাৰ কৰি চাওঁ বুলি ভাবিছোঁ। চুলিখিনি বহুত ফাটিছিলে, সেইবাবে এবাৰ কৰি চাওঁ বুলিয়ে আহিলোঁ। এতিয়া আকৌ চুলিখিনি একদম ধুৱাই দিছিলে যিহেতু, এতিয়া শুকুৱাই আছে গোটেই চুলিখিনি, এনেকৈ শুকুৱাই আছে দেখিছে। কেমেৰা ধৰি দিয়া মানুহ নাই, সেয়ে নিজে ধৰিবলগীয়া হৈছে। লগততো কোনো যোৱা নাছিল, অকলে গৈছিলোঁ। প্ৰায় বাৰু মই নিজে কেমেৰা ধৰিয়ে ভিডিঅ' কৰোঁ, বেলেগে বাৰু ধৰি নিদিয়ে। চুলিখিনি শুকোৱাৰ পিছত কিবা এটা তেল সানি দিছে। এতিয়া কি তেল নাজানো বাৰু, মই দেখি নাপালোঁ, তথাপিও সানি দিছে। আগতেতো কৰি পোৱা নাই, নাজানো, সেয়েহে দেখিছে চাগে। চুলিখিনি বাৰু বেছি দীঘলো নহয়। ফাইনেলি এতিয়া মোৰ স্পা হৈ গ'ল। এতিয়া আৰু থ্ৰেডিংটো বাকী আছে, থ্ৰেডিংটো কৰিম আৰু ঘৰলৈ যাম আৰু তাৰপিছতে। তো মই এতিয়া থ্ৰেডিঙো কৰি ল'লোঁ, এতিয়া আৰু ঘৰলৈ যাবলৈহে বাকী। থ্ৰেডিং কৰি লৈ এতিয়া মই ঘৰলৈ যাম আৰু। আপোনালোকেও যদি কৰিব বিচাৰে কৰিব পাৰে। এতিয়া মই ফুচকা খাবলৈ আহিলোঁ, ফুচকা খাম বুলি। ফুচকাৰ লগত আলুমুড়িও খালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই, ধন্যবাদ সকলোকে।